হেল্ল' এভৰিৱান, কি খবৰ? আপোনালোকক আশা কৰিছোঁ সকলোৱে ভালে আছে। আৰু মোৰ লগত আছে আজি বিকাশ আৰু আমি দুটা মানে আজি ফুৰিব ওলাইছোঁ আৰু মোৰ ডিউটি নাই, আজি অফ আছে। তো আমি এতিয়া ক'ত যাই আছোঁ বিকাশ? ক'ত যাম মই গম পাওঁ। ক'ত যাম আমি নিজে গম নাপাওঁ। আৰু আমি তাৰমানে ওলাই আহিছোঁ গাইছ, আমি ডিছকাছ কৰা নাই একো। তেল জকলগি চেচ তো নহয় তকলেকি আমি জকলগি তেল ভৰাম, এতিয়া তেল ভৰাই পিনে আমি তাতে ডিছকাছ কৰিম। তেলটো ভৰাম কিন্তু তেল ভৰাই কিনে তেল জকলগি চেচ নহয় তকলেকি চলাই যাই থাকিম আৰু য'তে তেল চেচ হ'ব ঠেলি কিনে ভৰাম। তো বলক ৰাখি গাইছ, আমি যাত্ৰা আৰম্ভ কৰি দিওঁ। তো গাইছ, এইবাৰ মই পিছত দিন বহি লৈছোঁ আৰু এইফালে বিকাশে গাড়ী চলি আছে। বিকাশ কি ক'বা? এতিয়া আকৌ নকওঁ, অলপ দেৰিকৈ ময়ে বকিম অলপ সময়। তো ফাইনেলি আমি এতিয়া যাই আছোঁ তেল ডিপু। তাৰপিছত আমি ক'ত যাওঁ তাৰপিছত গম পাব। আমি তেল ডিপুত আগে খানাটো খাই লওঁ। নহয়, তেলটো ভৰাই লওঁ, তাৰপিছত আমি কি খাম। তাৰপিছত আমি এতিয়া বৰ্তমান তাৰপিছত আমি হেৰি কৰি পেলাই ক'ত যাই আছোঁ আপোনালোকে ভিডিঅ'টো চাব, স্কিপ নকৰিব ভিডিঅ'টো, তো পূৰা চাই থাকক। ফাইনেলি গাইছ, আমি মানে তেল চেল ভৰাই ল'লোঁ গাড়ীত। আৰু এইফালে আমি মানে ডিছকাছ কৰিলোঁ বৰপেটা সত্ৰ যাম, যিহেতু আমি বহুত দিন যোৱা নাছিলোঁ। আজি আপোনালোককো দেখাম। তো বিকাশ কি কবি? এতিয়া আমি যাই থাকোঁ আৰু অলপ লাহে লাহে যাই থাকিম আৰু টেনশ্যন নাই। তেল চেলটো ভৰাই ল'লোৱে আৰু আগত তেল ভৰাই ল'ম, তাতে ইছান যাই থাকোঁ। এতিয়া মাজতে তেল চেল চেচ হয় খোজকাঢ়ি থাকি কথা নাই। তো ফাইনেলি আমি মানে তেল চেল ভৰাই ল'লোঁ। আৰু মানে কি হৈছে গাইছ, মানে এনেই ঘূৰি লাভ নাইতো, আমিও মানে বৰপেটা সত্ৰতে যাওঁ, যিহেতু বহুত দিন যোৱাও নাই। তো বলক থাকি গাইছ, আৰু মানে ভিডিঅ'টো বেছি দীঘল নকৰোঁ, মাজতে আপোনালোকক মানে ভাল কণ্টেণ্ট দেখাম চেষ্টা কৰিম। গাইছ, আমি আছোঁ বৰ্তমান এতিয়া সৰ্থেবাৰীত আৰু ইয়াৰ পৰা মানে ওলালোঁ। মানে আমাৰ মানে ভোক লাগিছিল, ৰাতিপুৱা খোৱা নাই, তো সেইকাৰণে কিবা এটা খাই দিলোঁ। এতিয়া আমি আহি সৰ্থেবাৰীৰ পৰা যাবা মানে ওলালোঁ, মানে যাই আছোঁ আৰু। এতিয়া আমিতো কোনো ধৰণৰ প্লেনিং লোৱা নাছিলোঁ, আমি তাৰমানে হঠাৎ হ'ল তাৰমানে গাইছ এইটো। মই ঘৰত ঘুমাই আছিলোঁ, মোক ফোন কৰিছে ক'ত আছে, মই ঘৰত আছোঁ। মই ওলাই আহিলোঁ, হনুমান মন্দিৰত সেৱা চেৱা কৰি কিনে বৰপেটা যাম। তো আমি তাৰমানে কোনো ধৰণৰ প্লেনিং কৰা নাছিলোঁ গাইছ। আমাৰ প্লেনিং নাই। আমাৰ ইচ্ছে ঘৰত ইচ্ছে বৰপেটা আৰু ইচ্ছে ঘৰ কালি কেতিয়াবা আৰু কালি ডুবাইতে থাকিব আৰু ডুবাই নাযাওঁ বাৰু এনে তো আমাৰ এনেকুৱা প্লেনিং আৰু গাইছ, সেইকাৰণে হঠাৎ তাৰমানে হঠাৎ হৈছে। ফাইনেলি গাইছ, আমি বৰপেটা আহি পাই গ'লোঁ আৰু আগে মন্দিৰত নাযাওঁ। তো আগে এটা আমাৰ মানুহ স্পেচিয়েল মানুহ কেনেকুৱা লাগছে আহি? তো ফাইনেলি আমি তাৰ পৰা আহিলোঁ, তাৰপিছত আপোনালোকক মন্দিৰটো দেখুৱাই আছোঁ নাকি গাইছ। আমাৰ গাড়ীখন ইয়াতে পাৰ্কিং কৰি থ'লোঁ আৰু চেণ্ডেল য'ত থৈ যাওঁ ইয়াতে। তো ৰখক অলপ। তো গাইছ, ফাইনেলি আমি আহি পাই গ'লোঁ বৰপেটা সত্ৰ। আৰু মানে এটা মিচিং হৈ গ'ল আমাৰ। প্ৰব্লেমটো কি হ'ল? ইয়াৰ পৰাই মানে কি না প্ৰব্লেমটো কি হ'ল কওকচোন একবাৰ? নহয় নহয়, মই জানো তোক মই নামিব দিছোঁ, কিন্তু চলা মানুহটো যি মানে নামি যাব লাগে সেইটো মই নাজানো। আচ্ছা, নাজনো আৰু ভুল হৈছে আৰু। মানে আমাৰ মানে গাড়ীখন এইখিনি জেগাৰ পৰাই মানে গাড়ীখন মানে ঠেলি আনিব লাগে, আনিব লাগে। মানে ই তাৰমানে মোক নামিব দি পেলাই ই তাৰমানে নিজে উঠি আহিছে গাইছ। নহয় নহয়, মই সেইকাৰণে ভুগি আছোঁ চলা সেইকাৰণে মানুহটো মানুহটো তাৰমানে ঠিকেই কৈছে, আকৌ তোক বেলেগ ধৰিব নাই। মানুহটোৰ ভুল নহয়, ভুলটো আমাৰে। আমি নাজানো না। তো বাকী যি কি নহওক গাইছ, তো ফাইনেলি আমি মানে আহি অকল পাই গ'লোঁ চাইছে কেইটা মানে অকল চলাই বৰপেটা থকা সত্ৰ। মানুহটো তো আপোনালোকক মই দেখুৱাইছোঁ মেইন গেটখন পাৰ লগে লগে। আৰু এটা কথা কি জানেনে গাইছ, বৰপেটা সত্ৰত মানে আহিলে মানে সত্ৰখনত আহিলে মানে আমাৰ মনটো মানে বহুত বেছি ভাল লাগে। কাৰণ কিয় জানেনে, ইয়াৰ মানুহখিনিয়ে মানে নিয়ম নীতি মানি চলে আৰু বহুত চাফ চিকুণ মানে। সেইটো কাৰণে মানে আমাৰ বহুত বেছি ভাল লাগে মনটো। আৰু এইফালে আমাৰ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ মানে কৃতি সংস্কৃতিৰ মানে স্মৃতি জড়িত থকা মানে আমাৰ এইখন বৰপেটা সত্ৰ। তো এতিয়া আমি ভিতৰত যাওঁ, আপোনালোকক গেটখন দেখুৱাই আছোঁ। এইখনেই হৈছে আমাৰ মেইন গেট, আৰু মেইন গেটৰ ভিতৰত সোমোৱাৰ লগে লগে এটা কি মজা লাগিব গাইছ। মজা মানে ৱাও নাইচ। আৰু মন্দিৰৰ ভিতৰত সোমোৱাৰ লগে লগে গাইছ বহুত কিবা এটা মানে ভাল লাগি গৈছে মনটো। ফাইনেলি গাইছ, মন্দিৰৰ ভিতৰত সোমাই আহিলোঁ আৰু অলপমান গাছৰ তলত বহি ল'লোঁ। এইফালে দেখিছেনে গাইছ, গাছৰ তলত বহি ল'লোঁ একদম বঢ়িয়াকৈ। মানে বহুত গৰম গাইছ, বহুত ৰ'দ দিছে। এইফালে দেখিছেনে কেনেকুৱা ৰ'দ দিছে। আৰু আপোনালোকে মন্দিৰটো চাব নেকি গাইছ? আৰু মন্দিৰটো চোৱাৰ আগতে গাইছ আপোনালোকে লাইক এটা আৰু কমেণ্ট এটা কৰি যাব। আৰু ছাবস্ক্ৰাইবটো কৰিব নাপাহৰিব। ভিডিঅ'টো যদি ভাল লাগিছে তো আপোনালোকক মন্দিৰটো দেখুৱাওঁ, চাই লওক। এইটো হৈছে আমাৰ বৰপেটা সত্ৰ নামঘৰ। আপোনালোকক গোটেইখিনি দেখুৱাই আছোঁ, একবাৰ মন্দিৰটো চাই লওক গোটেইখিনি একবাৰ।
সেইখন চি গেট মেইন গেট আৰু এইফালে আপোনাৰ এইটো মন্দিৰ এইফালে গাইজ বিকাশে ঠাণ্ডা এটা আনিছে ঠাণ্ডাটো আনি হ'লে কি কৰিছে দেখিছেনে তো বিকাশক মই এটা কথা সুধিব বিচাৰিছোঁ বিকাশ তোৰতো আগতে আছিলি আজি তোৰ আহি কেনেকুৱা লাগছে ভাল আজি কোনেও নাকালা আমি এনে হোলী দিয়া যায় মানে গাইজ আমি এনে হোলী যাব আৰু আজি যিহেতু মানে কোনো নাই মানে মানুহ চানুহ কিন্তু এনে বহুত মানুহ আহে বহুত বাহিৰৰ পৰাও আহে আৰু আজি তাৰমানে অলপ মজা কি বতাহ দিছে বহুত বতাহ মানে ভাটিবেলা যাম আৰু লাহেকৈ জানো ৰ'দটোত কমিব এইফালে বিকাশক মই বিকাশ একদম বঢ়িয়া কওঁ মানে কেনেকুৱা লাগছে তোক মজা এটা চকুন থকা জেগা নাই মন্দিৰটোত আহি কেনেকুৱা লাগছে তোৰ মন বঢ়িয়া চন কেনেকুৱা বঢ়িয়া লাগিছে বঢ়িয়া বঢ়িয়া খালি অলপ মানে ভালকৈ আহিব মানে জিংকে জিংকে নহয় যেনে গাড়ীত উঠি নাই কোনেও আহিব নালাগে যদি চাৰিচকীয়া আনে মানে চাৰিচকীয়া আনিলে মানে অকল ড্ৰাইভাৰটোৱে আহিব পাৰে বাকী যোনে যাত্ৰী থাকে সিহঁত চব নামি দিব লাগে আৰু যদি কোনোবা বাইক বা চাইকেল আনে চব নামিব লাগিব বাইকখন ঠেলি ঠেলি আনি দিয় সেনে আনি এতিয়া চাৰিচকীয়া বা তিনিচকীয়া বস্তুটো ঠেলি ঠেলি আনিব নোৱাৰে মানুহ সেইকাৰণে সেইটো আৰু ড্ৰাইভাৰটো আহিব পাৰে আৰু সেনে মই যিখিনি জানো ভুলো হ'ব পাৰে যিখিনি কৈছোঁ সেইখিনি আৰু যদি ভুল হৈছে কিবা আৰু আপোনালোকে ক্ষমা কৰি দিব যিখিনি জানো আৰু সেইখিনিয়ে কৈছোঁ এইফালে ঠাণ্ডা খাব লাগে গাইছ বহুত গৰম আকৌ খোৱাও নাই সেই তেতিয়া যি কিবা এটা খাইছিলোঁ হত ফেভৰেট আৰু খোৱাই নাই আকৌ তো এইটো খাই লওঁ খাই পেলাই আপোনালোকক সকলোখন দিওঁ আৰু মানে ইমানে সাৱধান থাকিব একে হ'লে এই যে মই যে ঠাণ্ডাৰ বটলটো যে আনিছোঁ যি এই ঠাণ্ডাৰ বটলটো আনাতো মই দোকানীজনক সুধিলে হৈছোঁ যে দাদা ঠাণ্ডাৰ বটলটো ভিতৰে নিব পাৰিম নেকি বা কিবা হ'ব নেকি নিলে মানে এনে মই মানে সুধিছোঁ না মানে কিবা ধৰি লওক নকৰিব লগা কাম এটা কৰি দিম বস্তুটো সেনাই আন গতিকে যিমান পাৰোঁ আৰু ভালকৈ সাৱধান মানে কি এইটো নাজানো না আমি সেইকাৰণে জানাই এতিয়া এইটো এতিয়া ভুল হৈ গ'ল আমাৰ বস্তুটো সেনাই আন গতিকে যিমান পাৰি আৰু ভালকৈ আহিব আৰু জানি বুজি কিবা যদি নাজানে আপোনালোকে যদি কিবা নাজানে এইটো বস্তু সুধি ল'ব আপোনালোকে কাষৰ মানুহক কিন্তু নাজানাকৈ একো নকৰিব মানে আজি বহুত ডাঙৰ কথা এটা শিকিলোঁ মই গম পাইছিলোঁ কি মানে নামিব লাগে কিন্তু ড্ৰাইভাৰটোও যে নামিব লাগে মানে 2 চকীয়াত সেইটো মই গম পোৱা নাছিলোঁ আজি মই গম পালোঁ গতিকে আপোনালোকক কৈ দিলোঁ সাৱধানে আহিব আৰু সাৱধান মানে কি সাৱধান মই বেলেগ সাৱধানৰ কথা কোৱা নাই বুজি পাইছে আৰু মই কি ক'ব বিচাৰিছোঁ সেইটোৱে ফাইনেলি এতিয়া আপোনালোকক মই গাইজ মেইন মন্দিৰটো দেখাবৰ কাৰণে চেষ্টা কৰিম কিন্তু গাইজ ভিতৰৰ পিনে নহয় কিন্তু আপোনালোকক মই বাহিৰৰ পৰাই আপোনালোকক সকলোখিনি দেখুৱাব লাগিব কাৰণ আমি যিহেতু লং পেণ্ট আৰু চাৰ্ট পিন্ধিছোঁ তো আমাক সেনেকৈ ভিতৰত মানে সোমাব নিদিয়ে মানে এইটো এটা এলাউ নাই তো এনেকুৱা নীতি নিয়ম কিছুমান মানি চলিব লাগে আমাৰ কাৰণে বেছি ভাল তো যি কি নহওক গাইজ তো আমি মানে এতিয়া বাহিৰৰ পৰাই মানে যিখিনি পাৰোঁ আপোনালোকক চেষ্টা কৰিম দেখুৱাবৰ কাৰণে তো এতিয়া আমাক মেইন মন্দিৰৰ ভিতৰত মানে সোমাব নিদিয়ে আৰু কিন্তু মানে ভিতৰতো কেমেৰা এলাউ নাই তো বাহিৰৰ পৰাই আপোনালোকে হয়তো ভিডিঅ' বনাব পাৰে বা ফটো উঠাব পাৰে মন্দিৰটোত তো যি কি নহওক এতিয়া আপোনালোকক মই চেষ্টা কৰোঁ কিমানখিনি পাৰোঁ দেখুৱাবৰ কাৰণে আৰু সি তাতে বহি আছে গাইজ তাৰ বোলে অলপ ভাগৰ লাগছে মানে গাটো কামবা লাগছে তো ইমান এটা সি বহি আছে মই ইয়াত মানে অলপমান বহি কিনে আপোনালোকক দেখুৱাৰ কাৰণে চেষ্টা কৰোঁ আৰু ধূপ অলপ লৈ লওঁ মানে ইয়াতে সেৱাটো কৰোঁ সেৱাটো কৰি কিনে আমি অলপ দেখুৱাবৰ কাৰণে চেষ্টা কৰোঁ ইফালে আমাৰ এখেতে বহি আছে মন বেয়া কৰি পেলাই কি হৈছে আপোনাৰ কি হৈছে মানে ভাল লাগছে আৰু কিবা এটা বেলেগ ভাল লাগছে মোৰ মানে তো আমি এতিয়া যিখিনি হয় এইটো সেৱাটো কৰিব লাগে অলপ তো মানে গাইছে আমাক তাৰমানে ৰেডি পিছেদি যাব দিছে তেল আৰু ধূপটো আমি দি লওঁ তাৰপিছত আপোনালোকক ভালকৈ পূৰা দেখুৱাইছোঁ এই পূৰা আগে আগে যাই আছে ধূপটো মানে ইয়াতে দিব লাগিব তেলটো তাতে ৰাখি ল'লে আমি তাত সেৱা কৰিম যে ধূপটো দিব লাগিব ইয়াতে ধূপটো দিলোঁ এইফালে আমাৰ ধূপটো পেকেটটো খোল আৰু আমাৰ চিমেণ্টটো এতিয়া ধূপ পেকেট খুলি আছে আৰু আপোনালোকৰ হেৰি বৰপেটা সত্ৰ হয় মানে সেইটো চাইডে হৈছে আপোনাৰ সেৱা কৰা আৰু এইটো চাইডে হৈছে আহি কিনে আপোনাৰ ধূপ জ্বলা ইয়াতে মানে ধূপ মানে তাতে জ্বলা নাযায় আৰু ইয়াতে হৈছে আপোনাৰ হেৰি কি বুলি কয় তেলটো দিব পাৰি আৰু এতিয়াও পাৰি চাগে তেলটো দিবা কিন্তু আমি তাতে দি থৈ আহিছোঁ তেল এতিয়া আমি ধূপটো বঢ়িয়াকৈ জ্বলাই যাওঁ আৰু এইটো জ্বলাই দিব পাৰি চাগে এখন মেইন চাকি অঁ পাৰি চাগে তো
সেইটো চাইডে আপোনাৰ ধূপ চুপ জ্বলে দি এইটো চাইডে আপোনাৰ সেৱা চেৱা কৰি ল'ব পাৰি। তো আমি সেৱা চেৱা কৰি ল'লোঁ আমাৰ ল'লি না। এইফালে আপোনাৰ নামঘৰটো একবাৰ দেখাবলৈ চেষ্টা কৰিছোঁ, আপোনাৰ মেইন মন্দিৰটো আপোনালোকক দেখাইছোঁ, চাই লওক। তে সিমানটো আৰু যাৱেই নাই কি আৰু বেছি নাই কি আমাৰ ইভাগে মানে আৰু যাব আছে, যিটো মানুহটোক দেখা নাই ন, ভিডিঅ'টো দেখা নাই, মানে যিটো মানুহক লগ কৰিব আহিছিলে তাত এতিয়া আৰু যাই কিনে ভাত বনাবা আছে, খাবা আছে। টাইম কিমান হ'ল এতিয়া? মোটামুটি এতিয়া টাইম 2:30 বাজিল ন, 3টাই বাজিলে। যাই কিনে এতিয়া ময়ে ৰান্ধিম, ময়ে বাঢ়িম, ইহঁতে জাষ্ট খাৱৰি আহে। গতিকে বৰপেটা সত্ৰত আহিতো ভালে লাগিল। আৰু মই মানে হোলীত আহিলে মানে এখিনিত বহু কিন্তু মানে অফ ছিজনত মানে এইবাৰ মানে প্ৰথম, গতিকে ভালে লাগিল। মানে বৰপেটা সত্ৰত আহিনো কাৰ বেয়া লাগিব। আৰু আজি মানে বহুত দূৰৰ পৰা মানুহ মানে দেখিছোঁ মানে আহি আছে ধৰি লওক, কিন্তু আমি লোকেল হৈ মানে ইমান দিন মানে আহাই নাছিলোঁ। মানে আহিছিলোঁ, কিহত আহিছিলোঁ আমি, হেৰিত আহিছিলোঁ ন, হোলীত আহিছিলোঁ, হোলীত আহিছিলোঁ, কিন্তু মানে ইনকে মানে অহা নাছিলোঁ। কিন্তু দূৰৰ মানুহবিলাকে আহে মানে, গতিকে ওচৰৰ হৈ আহিব পৰা নাছিলোঁ। গতিকে আপোনালোকে আহিব, আৰু পৰিৱেশটো ধুনীয়া। আৰু আপোনালোকে যোনে আহিছে বাৰু গমেই পায়, মানে বৰপেটা সত্ৰত যোনে আহিছে গমেই পায়। গতিকে আপোনালোকে আহিব। কি ক'ম আৰু, মানে গৰমৰ কাৰণে মানে বকিব পৰা নাই। গতিকে ব্লাষ্টাৰখিনি আৰু আমাৰ সীমান্তই ক'ব, আৰু যিহেতু চেনেলটো তাৰ, পইচাও সিয়ে খায়, গতিকে মইনো আৰু কি বকিম, আৰু যিখিনি পাৰোঁ আৰু বকি দিলোঁ। তো গাইছ, বিকাশেতো ক'লাকে যিখিনি ক'ব লাগে। তো এতিয়া মানে মন্দিৰত আহি বহুত বেছি ভালেই লাগিল। আপোনালোকে মানে যদি ভিডিঅ'টো চাই ভাল পাইছে, তেতিয়া লাইক আৰু কমেণ্ট কৰি জনাব, আৰু ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু বাকী মই এতিয়া বনাব লাগে চেনেল লাষ্ট বুলি কওক। লাষ্ট কি ক'ম এতিয়া, খাব লাগে, বেলেগ আপোনালোকক যি ক'ব লাগে ক'লোৱে। আৰু নেক্সট হোলীত আহিম, আৰু যদি তাৰে আগত আহোঁ সেইটো নাজানো, কিন্তু হোলীত আহিম আৰু হোলীত নেক্সট ভিডিঅ'ত দেখাম আপোনালোকক কেনেকুৱা পৰিৱেশ। হোলীত আহিম। তো ব্লগ গাইছ, আজি আৰু ভিডিঅ'টো সমাপ্ত কৰিম।